আমাৰ বুলটো চকু মুদিলেও দেখি পায় আন্ধাৰ দেখে পুৰা আন্ধাৰ দেখে চকু মুদিলেও দেখি পায় আৰু এটা মই কথা শুনিছো তোমাৰ হেনো বহুত কিটা প্ৰতিভা আছে মই শুনিছো আছে নে আছে গোটেই সবাই আছে নে মই সবৰ পৰা মই এটা শুনি লম হা ঠিক আছে ফাৰ্ষ্ট মই তোমাৰ পৰা শুনিম হা তুমি ফাৰ্ষ্ট কিহৰ মাত দিবা কুকুৰা মাত দিম কুকুৰা বৰ হেভি বহিছে আৰু বেলেগ মানে আৰু মেকুৰী হাই হেল্ল' নমস্কাৰ মই বাবাকন মইনা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি এনেকুৱা এটা আপোনালোকক বস্তু দেখুৱাম যিটো বস্তু আমি বহুতে একেলগে লগ লাগি কামবোৰ কৰি আছো আৰু কি বস্তুনো হেতু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এতিয়া মই এফালে সোমাই গৈ আছো আপোনালোকক সকলো বস্তুখিনি দেখুৱাম আহক প্ৰথমতে চক ইয়াত এটা কেমেৰা আছে তাৰ কেমেৰাটো পাছফালে দেখিছে এখিনিমান ভণ্টি ভাইটি আছে আৰু এফালে এয়া বাইদেউসকলো বহি আছে আৰু এফালে হওক আজি আমি প্ৰথমবাৰৰ কাৰণে এখন শ্বৰ্ট ফিল্ম কৰিবলৈ ওলাইছোঁ আৰু আমি গোটেই ইয়াত যিমানখিনি ল'ৰা ছোৱালী আছে আৰু ভণ্টি ভাইটিসকল আছে সকলোৱে মিলি এখন লাভ ষ্টৰী বনাইছোঁ ন কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া এইজন হ'ল ৰিপৰ্টাৰ এয়া দেখিছে নহয় WW নিউজৰ ৰিপৰ্টাৰ এওঁ কৰিছে তাৰপিছত এওঁ এজনী ভাল শিক্ষিত ঘৰৰ ছোৱালী মানে ৰোলটো কৰিছে আৰু এই ভণ্টিহঁত পাছফালে আছে দেখিছে আৰু এইফালে বাইদেউহঁত বহি আছে এতিয়া নামটো কৈ নিদিওঁ যিখনৰ মানে লাভ ষ্টৰীখনৰ ফিল্মখনৰ নামটো কৈ নিদিওঁ আপোনাক মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম এতিয়া পূৰা চলি আছে ভাল লাগিছে ন আজি বৰ ভাল লাগিছে কিন্তু অকণমান ফাষ্ট কৰা যে অলপ ভয় ভাৱটো আহিছে এবাৰ কৰাটো 5 বাৰ কৰিছোঁ একো নাই বস্তুটো ভাল হ'ব লাগে কিন্তু খুব অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছে এখন ধুনীয়া শ্বৰ্ট ফিল্ম আপোনালোকে সকলোৱে চাব আৰু আদৰি ল'ব বুলি আমি আশা কৰিলোঁ আৰু বিভিন্ন শ্বৰ্টবোৰ আমি দেখাই যাম মাজে মাজে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া চাওক এই ৰিপৰ্টাৰ এতিয়া লৈ আছে দেখিছে নাই কেনেকুৱা আছে লৈ ভাল লাগিছেনে এই ধুনীয়াকৈ কৈছে নে কথাবোৰ ধুনীয়াকৈ কৈছে ন কথাবোৰ কিন্তু লাজ কৰে তথাপি লাজ কৰে হ'লেও দেখি না তাই আজি গামোচা তাই ডিঙিত গামোচা চক ঢেৰ গামোচা বঢ়িয়া আৰু কৈ যা বস্তুটো ভাল হ'ব লাগে নহয় জানো বস্তুটো ভাল হ'ব লাগে বাদ বাকী আৰু দেখুৱাই আছোঁ ফাইনেলি আমাৰ এটা শ্বট লৈ হৈ গ'ল এতিয়া আমি আৰু এটা শ্বটলৈ আহি আছোঁ নহয় জানো এতিয়া আমি পূৰা গৈ আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে নাই বঢ়িয়া আজি ভাল লাগিছে বুলি কৈছে আৰু কিমান ভাল কৰিব পাওঁ আমি নাজানো আৰু এইবাৰ ফাৰ্ষ্ট টাইম আগতো মানে বেলেগ বনাইছোঁ কিন্তু ভাইটিকেইটাৰ লগত আমি আগতে বনোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট এইবাৰ আমি মানে নহয় আৰু মই আগতে বনোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট বনাইছোঁ আৰু খুব ভাল লাগিছে আৰু যিটো কওঁ মানে একেচাতে কৰিব পাৰিছে মানে আৰু কিমান ভাল হয় নাজানো এতিয়া আপোনালোকে এইটো চিলেকশ্যন কৰিব কিমান ভাল হয় নে কি চিঞৰ এটা মাৰি দিয়া বঢ়িয়া শুনিলে আৰু চাই থাকক আপোনালোকে এতিয়া আমি আৰু এইফালে গৈ আছোঁ চক এতিয়া ইয়াত দেখিছে নহয় পুল এটা দৰকাৰ হৈছে পুলটোৰ ওচৰলৈ আমি গৈ আছোঁ নহয় জানো এবাৰ দাদাই মানে পুৰা কেমেৰা কৰি আছে সেইকাৰণে মোবাইলটো মই আজিকালি নতুন ছোৱালী পতালি সেইকাৰণে নোযোৱা হলি নেকি নহয় সেনেকুৱা পুৰা মিষ্টেক মানে পুৰা মিষ্টেক হৈ আছে মানে যিমান পাৰে সিমান পুৰা কথা মানে নতুন নহয় জানো গোটেই কথা মুখত ফুটাই নাই তথাপিও মানে চেষ্টা কৰিছে পুৰা হাঁহি মেলি আৰু গুৰুত্ব দিও কামটো কৰিছোঁ কিন্তু মাজে মাজে হাঁহিওটো উঠিছে খুব ভাল লাগি গৈছে ন কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে এইটো ভাল লাগিছে যদি আমি নোৱাৰো তেতিয়াও দাদাই মানে ভাল হৈছে পাৰিবা সেনেকে উৎসাহটো দিয়ে তেতিয়া বেছি ভাল লাগে বঢ়িয়া দেই বঢ়িয়া ধুনীয়া আছে এয়া এতিয়া মই যিমান পাৰোঁ মই কষ্ট কৰিছোঁ আৰু সিহঁতি যেনেকৈ কৈছোঁ মানে তেনেকৈ শুনিছে খুব ভাল লাগিছে মই যেনেকৈ কৈছোঁ তেনেকৈ শুনিছে আৰু তেনেকৈ কামবোৰ কৰি গৈছে চক ল'ৰা চাওক গোটেইকেইটা ধুনীয়া ল'ৰা দেখিছে নাই চক এয়া পুৰা নামকেইটা কৈ দিয়াচোন তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু বৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অনুপম সেকন্দা নমস্কাৰ মোৰ নাম শ্ৰী মন্টু বৰা আৰু তোমাৰটো নমস্কাৰ মোৰ নাম শ্ৰী উত্তম বৰুৱা ন এতিয়া এই ভাইটিয়ে হৈছে এইটো কি সাক্ষাৎকাৰ লয় যে সেইটো ৰিপৰ্টাৰ তেওঁৱে হৈছে খুব ধুনীয়াকৈ কথাখিনি কৈছে আৰু ভাল লাগিছে আৰু আমি চাওক না কি সুন্দৰ জেগা এডোখৰত আছোঁ চক চক এজোপা ডাঙৰ গছ এইটো তিনিআলি চাৰিআলি ন এইটো চাৰিআলি হয় খুব ধুনীয়া এইফালে চাওক না কেনেকুৱা সুন্দৰ ৰাস্তা এইটো একদম বহুত ধুনীয়া ৰাস্তা এইটো এই চাওক তাৰ গছজোপাৰ তলত এইজোপা ডাঙৰ প্ৰকাণ্ড গছ তাৰ তলতে আমি কিমান ধুনীয়াকৈ গোটেইকেইটাই বহি কিনে লাগি আছো ন কেনেকুৱা লাগিছে ভাল লাগিছে নে চিঞৰি দিয়া এবাৰ
বঢ়িয়া কি খুব ভাল লাগিছে আজি একদম পুৰা আৰু ভিডিঅ' চাব আমি সোনকালে হেৰি দিম ন ৰিলিজ দিম ন তোমাৰ এতিয়া হেৰি আমি ফাৰ্ষ্ট এতিয়া ফটোশ্বুট অলপ কৰি ল'ম ন এতিয়া ফটোশ্বুট অলপ ধুনীয়া কৰিম তোমালোকে কিহত কিহত পঢ়ি আছে 9 ক্লাছ 7 আৰু এইফালে 8 এজন 8 এয়া আমি গোটেইকেইটা ল'ৰা দেখিছেনে আৰু ইহঁতৰ লগত মোৰ প্ৰথম এবাৰ ফাৰ্ষ্ট চিনাকি আৰু ফাৰ্ষ্ট চিনাকিতে খুব মৰম পাইছোঁ আৰু খুব ভালকে বহুত ভালকে কৰিছে মানে বহুত ভালকে কৰিছে আৰু ভিডিঅ'টো খুব কম দিনৰ ভিতৰতে দিম ন কি ক'ব ভিডিঅ'টোৰ বিষয়ে কি ক'বা বঢ়িয়া আছে দাদা একদম বঢ়িয়াকে শিকাইছে একদম মানে মজা লাগি গৈছে আৰু মজা লাগিছে ন ভিডিঅ'টো দিলে চবে চাব সাবস্ক্ৰাইব কৰিব বঢ়িয়া মোৰ চেনেল বিজি চঙত দিম ক'ত দিম বিজি চং ভাল লাগিলে লাইক কৰি দিব ভাল লাগিলে লাইক কৰিব কৈছে মানে বিজি চং চেনেলটো দিম আমি বহুত কষ্ট আছে আমি ৰাতিপুৱা ভাত নোখোৱাকে এতিয়ালৈকে কৰি আছো ন ৰাতিপুৱা একেৰাহে ভাত নাই আমি একেলগে কৰি আছো মানে আৰু চাই থাকক ভিডিঅ'বোৰ একদম সকলোবোৰ দেখুৱাই যাম ভিডিঅ'বোৰ চাই থাকক এইজনে চাই আকৌ ফটো আৰু এটা মই কথা শুনিছো তোমাৰ হেনো বহুত কিটা প্ৰতিভা আছে মই শুনিছো আছেনে আছে গোটেই চবেই আছেনে মই চবৰ পৰাই মই এটা শুনি ল'ম হা ঠিক আছে ফাৰ্ষ্ট মই তোমাৰ পৰা শুনিম হা তুমি ফাৰ্ষ্ট কিহৰ মাত দিবা কুকুৰৰ মাত দিবা এইজনৰ প্ৰতিভা বহুত আছে বুলি কোৱা মই শুনিছো আৰু হয় আছে আৰু বহুতে কৈছে যে খুব এতিয়া ফাৰ্ষ্ট কুকুৰৰ মাত দিব হা কুকুৰে যেনেকে মাতে তেনেকে মাত দিব আৰু বিভিন্ন ধৰণৰ মাত শুনাই আছো আপোনালোকক চাই থাকক বৰ হেভি বহিছে আৰু বেলেগ মেকুৰী ৱাও জুই শুনিলে নহয় কেনেকুৱা সাংঘাতিক কৰিছে মানে ৱাও মেকুৰী আৰু কুকুৰৰ কেনেকুৱা মজা কৰিছে এইবাৰ কি জানে কেলে নকৰা মাতটো হৈ আছে নি ঘোঁৰাটো এতিয়া নকয় কিন্তু পানীটো পাল ৰবা পানীটো পাল মাতিব গাড়ী বহুত আহি আছে ৰবা গৈ লওক গাড়ীখিনি এতিয়া হেনো পানী টোপাল যেনেকে পৰে ন সেইটো ষ্টাইলত মাতিবা নে ঠিক আছে পানী টোপাল মাতিবা চাই লওক ৱাও বেয়া হেভি হৈছে আৰু জানে নে কিবা জানো কিন্তু বেলেগ ভিডিঅ' এটা বনাম বেলেগ ভিডিঅ'ত কম ন আৰু ইহঁতে জানে নেকি কিবা হিস্স নেকি যদি চাব বিচাৰিছে ন তেতিয়া আমি বেলেগ এটা ভিডিঅ' বনাম সেইকাৰণে সাবস্ক্ৰাইব কৰি থকা মানে প্ৰত্যেকে খুব ধুনীয়া মাত দিয়ে মানে যদি এই ভিডিঅ'টোত লাগে বুলি যদি কয় তেতিয়াহে বনাম যদি নালাগে মানে কমেন্ট নিদিয়ে তেতিয়া আমি নবনাম এতিয়া আপোনালোকে কমেন্ট দিব যে আপোনালোকৰ সেইখিনি মাত শুনিবলৈ মন যায় নে নাযায় যদি যায় আপোনালোকে সকলোৱে কমেন্ট এটা দিব যে মন গৈছে আপোনালোকে কিহৰ মান মাতিব লাগে আপুনি জীৱ জন্তু বা মুখে বাদ্যযন্ত্ৰ বজাব পাৰিব আৰু বিট বক্সো বজাই দিব আৰু কুকুৰ মেকুৰী ইত্যাদি কৰি সব কাৰ্টুনো পাৰিব ৱাও দেখিছেনে কাৰ্টুনো পাৰিব হেনো মানে অল টুৱেল আপোনালোকে অকল SMS এটা কৰিব উপলক্ষে লাগে মানে এইটো আপোনাৰ মেকুৰীও লাগে নে ঘোঁৰাও লাগে নে আপোনালোকে অকল যদি কুকুৰৰ লাগে যদি কুকুৰৰ লিখিবা মেকুৰী লাগে যদি মেকুৰী লিখিবা অল টোটেল আপোনালোকক শুনাই দিব আৰু চবে জানে ন তোমালোকে জানা নাই চবে শুনাবা নহয় চবকে শিকাই দিলা ন চবে এতিয়া চবে 10টা ক'ব লাগিব হা এইটো ভিডিঅ'ত চবে 10টা মান মাতিব লাগিব খালি কমেন্ট দিব লাগিব ন যদি সাবস্ক্ৰাইব নকৰে তেতিয়াতো ভিডিঅ'টো নাপাব সেইকাৰণে সাবস্ক্ৰাইব কৰি থওক সাবস্ক্ৰাইব কৰি থওক তেতিয়া ভিডিঅ'টো পাই যাব মানে